Oi, तेरी होती अब एक साथ मजा गोराक गोराक किसान पाओ फुलना का तो फुलना कर दिबा माने अविनाश गगৈ प्रतिशोध বুলি আছে তো সবে ভিডিও হইলি সো हेलो गाइस हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल अगेन तो फाइनली गाइस आज इटा मर्निंग राइड माने सन्डे ওলাই আহিছো আৰু এটা আমি বেছি হোৱা নাই চাৰিটা চাইকেল আৰু এতিয়া আমি মানে গৈ আছো আমগুৰি বৰগাম আৰু তাত এতিয়া মানে ঘৰৰ পৰা কিয় আমি 5টা বজাত লাইছো আৰু এইফালে এটা গৰমটো দেখিছে মানে পুৰা ফালিব অকণমান দেৰিকে তো সেইটো কাৰণে কি হ'ল আমি অলপ মানে সোনকালে মানে কি হ'ল এটলিষ্ট আমি অকণমান সোনকালে ওলাব লাগিছিলে কিন্তু কি হ'ল মানে ৰাতি মোবাইল চাই ইউটিউব কৰোঁতে অলপ দেৰি হৈ গ'ল সেইকাৰণে উঠাটো অলপ লেট হৈ গ'ল আৰু উপায় একো নাই এতিয়া আমি ঘৰৰ পৰা 4টা বজাত ওলাই আহিছোঁ আৰু এতিয়া বেছি টাইম হোৱাগৈ নাই মানে গাঁৱৰ হেতৰ কৰিম বুলি আহিছিলোঁ তো তাত কৰা নাই তাৰপৰা এতিয়া অলপ আহি মানে বেছি যোৱা নাই আৰু অলপ আছে তো তাৰপৰা এই ব্লগটো কণ্টিনিউ কৰিছোঁ আৰু বাকী এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ আমগুৰি বৰগাম আৰু তাত মানে কি হ'ল তেনেকৈ একো নাই তথাপিও মানে এনেই ৰাস্তাৰ ভিউটো দেখাম আৰু এনেই মৰ্ণিং ৰাইডৰ মানে ফিল্ডত দিম তোমালোকক আৰু বাকী কেনেকুৱা কি নহয় গোটেইখিনি চব দেখাই গৈ আছোঁ তেতিয়ালৈকে ব্লগটো পূৰা কণ্টিনিউ চাই যোৱা তো গাইছ আমি এতিয়া এইডালে ৰখিছিলোঁ আৰু ৰখি মেলি এনেই পানী চানী অলপ খাই মেলি ল'লোঁ আৰু তেনেকৈ ক'তো একো ৰখা মেলা কৰা নাই চিধা চিধি মানে আহি আছোঁ আৰু তো তাতে ৰখি মেলি পানী চানী খাই মেলি অলপ ৰেষ্ট ল'লোঁ মানে বেছি টাইম ৰখা নাই খুব বেছি 5 মিনিটমান ৰখিলোঁ ফটো চটো মাৰিলে কিবা কৰিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু এইফালে ৰ'দ মানে পূৰা ওলাই গ'ল আৰু ৰ'দত মানে এতিয়া তো যাওঁতে আধা আধি ফাটি আছে আকৌ যাওঁতে ফাটি ওলাইছে মানে ৰ'দটো মানে কি হ'ল এটলিষ্ট সোনকালে ওলোৱা কথা আছিলে ন ঘৰৰ পৰা তো লেট হৈ যোৱাৰ কাৰণে দেৰি হৈ গ'ল মানে আৰু বাকী फलक तक चल साथ मेरे फलक तक चल साथ चल फलक तक चल साथ मेरे फलक तक चल 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 ये बात পুৰা জোৰ চুটি আছে মানে পুৰা মানে যেনে তেনে হ'লেও একেবাৰে যামেই আৰু একদম পুৰা মানে লাষ্টত তো একবাৰ বগানত মানে ভিউটো দেখুৱাই আছোঁ তো বাকী এতিয়া এনেকৈ গৈ থাকোঁ তো ব'লা তো ফাইনেলি গাইছ আমি আমগুৰি পাই গ'লোহি আৰু এতিয়া আমগুৰি মানে মেইন চাৰিআলিটো আছে চাৰিআলিবোৰ এইফালে তো গাইছ এইটো চাওক মেইন চাৰিআলিটো হয় আৰু এইফালে মেইন চাৰিআলি আমিতো এতিয়া বৰগাম যাম এইটো চাইডে আৰু বাকী এইটো চাৰিআলি পুৰা চাৰিআলি মানে এতিয়া ৰাতিপুৱা ঠাণ্ডা হৈ আছে আৰু একদম পুৰা দোকান পূৰা টোটেলি বন একদম আমি এতিয়া এইফালে ৰাস্তা পুৰা ভিউ এনজয় কৰি গৈ আছোঁ আৰু কি হ'ল আমি মানে মেইন মানে অলপ এনেই মৰ্ণিং ৱাক কৰিবলৈ অহা মানুহবোৰ দেখি লাজ লাগিলে তো সেইটো ইমান ভিডিঅ'টো নকৰিলোঁ বাট একো নাই তো এতিয়া এইফালে চব একদম পূৰা মানে যোনটো বৰগাঁও মেইন ৰোড ন তো তাত আহি গ'লোঁ তাৰপিছত আৰু এতিয়া ইয়াত মানে লগতো কৈছোঁ অলপ হুইলি চুলি মাৰি দিবলৈ মানে ভিডিঅ'ত এতিয়া অলপ চাই খাটা লাগিব ন তো সেইটো কাৰণে তাক মানে হুইলি চুলি মাৰি দি যাওঁছোঁ আৰু বাকী একদম মানে ৰাস্তাৰ ভিউ কি ক'ম আৰু গাইছ একদম পূৰা ফুল মানে পূৰা ৰিয়েকশ্যন চব না ৰাস্তাৰ ভিউ মানে কি ক'ম আৰু তাতে বাগান নেকি চব মানে বেয়া খাতৰা মানে এইবিলাক গাড়ী কাটিং দেখিছে নে গাইছ পূৰা মানে দিগদাৰ আছে লেটি বেটিকৈ গাড়ী চলাবলৈ পূৰা খাতৰা দিয়ে মানে এইটো হুইলি চেন পৰিলে তো গাইছে মানে ইয়াৰ হুইলি মাৰোঁতে চেন পৰিলে নে কিবা হ'ল কৈছে চেন পৰিলে নেকি অ' তেৰি আকৌ এক চাট মজা গোৰাক কিমান পাওঁ তো গাই দেখি যায় বোলে লং হুইলি লং ঐ তেৰি আকৌ এক চাট দি মাৰি দে আকৌ এক চাট জোৰ লগা 1 2 3 খাতৰা আকৌ এক চাট যা তো গাই বোলে ৰেচিং চাইকেলত হুইলি ৰাস্তা মানে কি ক'ম আৰু ৰাস্তা মানে পূৰা ফুল আল্টিমেট মানে পূৰা ৰাস্তা মানে ভিউ একদম পূৰা জেং লাগিছে মানে বুজিছা নাই পূৰা বাইক চাইক লৈ আহি মানে এইফালে ফটো মাৰিবা একদম পূৰা জেং ৰাস্তা ন এইটো আমাৰ ষ্টেণ্ডমেণ্টটো ৰাস্তা এক পূৰা খাতৰা দিছে নাই তো গাইছ আমি আৰু অলপ আগত যাম আগত গৈ পিনে কি হ'ল বৰগাঁও যোনটো মেইন পইণ্ট ন মানে যোনটো পইণ্টত আহিম বুলি কৈছিলোঁ তো তালৈ গৈ লওঁ আৰু তাত মানে কি হ'ল তাতো মানে ফটো চটো মাৰিব পৰা অলপ জেগাটো অলপ খাতৰা তো তাকে তাতো মানে ধুনীয়াকৈ ফটো চটো মাৰিম আৰু ভিডিঅ' চিডিঅ' বনাম ধুনীয়াকৈ চাই থাকক আৰু বাকী গাইছ কি ক'ম আৰু ৰাস্তাটো মানে
ভিউ পূৰা আল্টিমেট লাগিছে মানে দেখিছেনে এইফালে পূৰা খাতৰা মানে এইফালে Virus. তো ফাইনেলি গাইজ যোনটো জেগাত আমি আহিম কৈছিলোঁ তো সেইটো জেগা এতিয়া পাই গ'লোহি মানে কি হ'ল এইফালে সোমাই যাব লাগিব দেখিছেনে এইফালে বৰবাম লিখা আছে তো এইফালে এতিয়া সোমাই যাব লাগিব আৰু এইফালে বাগানৰ ভিউ আছে মানে আৰু এতিয়া বাকী এইফালে সোমাই যাব লাগিব এইটো ৰাস্তা মানে যোনটো লোকেশ্যনত আহিম কৈছিলোঁ বৈ ভিতৰলৈ অলপ সোমাই যাওঁ ভিতৰলৈ সোমাই যাওঁ এইটো মেইন ৰাস্তা তো ফাইনেলি গাইজ আমি এইটো জেগাটো পাই গ'লোহি আৰু এতিয়া দেন এইফালে ভিউ চোৱা এইফালে মানে এইবিলাক এনেকৈ গছ আছে তো এইটোৱে লোকেশ্যনটো আৰু এইফালে দেখিছে গছ পূৰা এনেকৈ খাট্টা হৈ আছে মানে এটা বেছিভাগে ফটো চটো মানে পপুলাৰ কৰি থাকে আৰু এইফালে আমিকেইটা আহিছোঁ বেছি নাহা আৰু এতিয়া সেই আগত ফেক্টৰীটো আছে আৰু বাকী ভিউ মানে এইটো হয় তো গাইজ আমি এতিয়া তাতে ৰখি মেলি ফটো চটো মাৰি লওঁ আৰু ফটো চটো মাৰি পিনে বেছি দেৰি ৰখা ৰখি কৰি নাথাকোঁ তাৰপৰা ডাইৰেক্ট ওলাই যাম তালৈ আৰু তাত ৰাস্তাটোত গৈ পিনে ফটো চটো ৰিল চিল মানে বনাবগৈ লাগিব আৰু বাকী তো ৰাস্তাত দেখুৱাই আছোঁ কেনেকৈ কি হয় তো ইয়াতে আমি ফটো চটো মাৰি লওঁ তো গাইজ আমি এতিয়া তাৰপৰা ফটো চটো মাৰি মেলি ভিডিঅ' ৰিল কিবা বনাই চব মানে ক্লিয়াৰ হৈ গ'ল আৰু তাৰপৰা এতিয়া ধুনীয়াকৈ ওলাই আহিলোঁ আৰু কোনোবাই যদি ইনষ্টাগ্ৰাম ফ'ল' নাকাটো ফ'ল' এটা কৰি দিবা অসম মানে অবিনাশ গগৈ ফটোশ্বুট বুলি আছে তো চবেই গৈ পিনে ফ'ল' এটা কৰি দিবা মানে ৰিল চিল চব পাই যাব তাত আৰু কিবা পাৰ্চনেল আপডেটত দি দিম আৰু বাকী গাইজ মানে কি আজি মৰ্ণিং এনেকৈ মানে ব্লগটো বনাম বুলি ওলাই আহিলোঁ আৰু এতিয়া খাট্ৰাকৈ ব্লগটো বনালোঁ তো ইমান কষ্টকৈ ওলাই আহিছে কিবা এটা ছাপোৰ্ট কৰিবা ভাল লাগিব আৰু বাকী মানে গাইজ ব্লগটো কি হ'ল এনেই মৰ্ণিং ৰাইড এটা মাৰিলোঁ আজি আৰু এনেই আৰু জাষ্ট নৰ্মেল ব্লগে কিন্তু মানে তথাপি আৰু ব্লগ নিয়াতকৈ এনেই এটাকে হ'লেও কিবা নৰ্মেল হ'লেও দিয়ে তো গাইজ বাকী ব্লগটো চাই কেনেকুৱা কিবা লাগছে কমেণ্ট কৰিবা ধুনীয়াকৈ আৰু যদি ব্লগটো চাই ভাল পালা তো লাইক এটা কৰি দিবা আৰু চেনেলটো যদি কোনোবা নতুন আহিছা তো দেন ছাবস্ক্ৰাইব কৰি দিবা আৰু তো চবেই ছাপোৰ্ট কৰিবা এনেকৈ ভাল লাগিব আৰু আগলৈ এনেকৈ কিবা চালে ভিডিঅ' দি থাকিম মই আৰু তো কেনেকুৱা কি হ'ল চব কমেণ্ট কৰিবা আৰু আজি ব্লগটো ইমানটো এণ্ড কৰিছোঁ তো বাই বাই আকৌ নেক্সট ব্লগত সোমাই লগ পাম